हेलो माय डियर स्टूडेंट्स तुम्हारे जो ये चेनेल नतुनक आना चेनेल सबसक्राइब करा और भिडिओ प्रथम पर शेषলৈকে चाबा चुआ आज लसागु केनेকৈ उलियाब लागे সেই সম্পৰ্কে आलोचना কৰিম। क्वेश्चनটো चुआ तलत दियाबर लसागु उलिया विभिन्न धৰণৰ अंकर क्षेत्र जोग वियोग करते बा भग्नांशर जोग वियोग करते लसागुर कन्सेप्टर प्रयोजन हो पड़े। चुआ इते नम्बर 1 दी आछे 2 और 3 अर्थात 2 और 3 कि करिब लागे लसागु उलियाब लागे। प्रथमते चाब लागिब 2 और 3 एटा आनटर द्वारा विभाज्य হয় নে নহয়। सो इते 2 दी आछे इते 3 दी आछे 2 और 3 एटा आनटर द्वारा कि নহয় विभाज्य নহয়। সেই কাৰণে যদি विभाज्य নহয় তেনেহলে কি কৰিব লাগিব সংখ্যা দুটাৰ পূৰণফলে হ'ব সিহঁতৰ লসাগু। গতিকে 2 আৰু 3 লসাগু अर्थात एलसीएम इंग्राजीत एलसीएम বুলি কোৱা হয়। 2 और 3 লসাগু কিমান হ'ব 2 পূৰণ 3 কিমান হ'ব 6। 2 और 3 লসাগু হল 6। ओके এনেকৈ কৰিব লাগিব। 2 নম্বৰটো চোৱা কি দি আছে 5 और 6 5 और 6 কি কৰিব লাগে লসাগু উলিয়াব লাগে। এতে চোৱা 5 और 6 এটা আনটোৰ দ্বাৰা বিভাজ্য নহয় অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফলে হ'ব লসাগু। देयरफॉर एलसीएम अर्थात लोएस्ट कमन मल्टीपल एलसीएम বুলি কোৱা হয়। सो लसागु কিমান হ'ব 5 × 6। ओके 5 और 6 কি কৰিব লাগিব পূৰণ কৰিব লাগিব। 5 और 6 পূৰণ কৰিলে কিমান আহিব 30। दैट इज 5 और 6 लसागु কিমান আহিব 30। ओके বুজি পাইছা। नम्बर 3 চোৱা 5 और 10। सो 5 और 10 लसागु উলিয়াব লাগে। এতে চোৱা 5 और 10 কি হয় এটা আনটোৰ দ্বাৰা বিভাজ্য হয় 5 × 2 = 10। গতিকে ইয়াৰ লসাগু উলিয়াবলৈ হলে প্ৰথমতে আমি এনেকৈ লিখি লম 5 और 10। ओके এতিয়া চোৱা 5 और 10ক বিভাজ্য হোৱাকৈ এনেকৈ এটা সংখ্যা বাছি উলিয়াম যাতে দুয়োটা বিভাজ্য হয় অৰ্থাৎ 5কো ভাগ যায় 10কো ভাগ যায় এনেকৈ এটা সংখ্যা আমি উলিয়াব লাগিব। সো প্ৰথমতে আমি 2 দি চেক কৰি চাম 2 দি 5ক ভাগ না যায় কিন্তু 10ক ভাগ যায় গতিকে এটো আমি লব নোৱাৰো। তাৰ পিছত 3 দি চালে চোৱা 3 দি ভাগ না যায় 4 দি ভাগ না যায় 5 দি যদি আমি ভাগ কৰো চোৱা ইয়াতে 5 5 5 5ত কিমান বাৰ যাব একবাৰ যাব আৰু 5 10ত কিমান বাৰ যায় দুইবাৰ। গতিকে 5ৰে দুয়োটা সংখ্যাকে কি হৈ আছে ভাগ গৈ আছে হয়নে নহয়। গতিকে এতে কি 5 বহাব লাগিব। সো 5 5ত কিমান বাৰ যাব একবাৰ 5 10ত কিমান বাৰ যাব দুইবাৰ। ओके এতিয়া সো 1 और 2 ইয়াতে আৰু আমি ভাগ কৰিব নোৱাৰো। देयरफॉर 5 और 10 एलसीएम अर्थात लसागु एलसीएम किमान আহিব এই বাহিৰকেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব। সো 5 × 1 × 2। ओके বুজি পাইছা 5 × 1 × 2। सो 5 × 1 5 5 × 2 কিমান আহিব 10 আহিব অৰ্থাৎ 5 और 10ৰ লসাগু কিমান আহিব 10। ओके এতিয়া সো 4 নম্বৰটো চোৱা 10 और 20। सो 10, 20 এনেকৈ আমি प्रथमते विभाजन करी पाम अर्थात माने विभाज्य হয় না এটা চেক কৰিম ভাগ কৰি চাম। তে সব प्रथमते 2 দি ভাগ দুয়োটাকে গৈ আছে 2 5 গুণ কিমান আহিব 10 আৰু 2 20ত কিমান বাৰ যাব 10 বাৰ 2 10 গুণ 20। ओके এতিয়া চোৱা 5 और 10 5 और 10 কি কৰিব লাগিব ভাগ কৰিব লাগিব। আকৌ 2 দি চেক কৰিছা 2 দি দুয়োটাকে ভাগ না যায় 3 দি চাব লাগিব 3 দি না যায় 4 5 দি যায় চোৱা 5 দি ভাগ কৰিলে 5 1 গুণ 5 5 2 গুণে 10। ओके এতিয়া 1 और 2 1 আমি ভাগ কৰিব নোৱাৰো। এতিয়া লসাগু কিমান আহিব देयरफॉर एलसीएम अर्थात लोएस्ट कमन मल्टीपल लसागु কিমান আহিব 2 × 5 × 1 × 2। ओके सो लसागु মানে হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক এটো কবলে পাহৰি গৈছো। লসাগু যি আছে এতে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক। ओके লঘিষ্ঠ সাধাৰণ গুণিতক ইংৰাজীত কোৱা হয় লোয়েষ্ট কমন মাল্টিপল। সো ইয়াতে এলসিএম কিমান আহিল তেনেহলে 2 × 5 × 1 × 2। অতে 2 × 5 কিমান আহিব 10 10ৰ লগত 1 পূৰণ কৰিলে 10 আহিব 10ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব 20। গতিকে 10 আৰু 20 লসাগু কিমান আহিব 20। ओके বুজি পাইছা। नम्बर 5 চোৱা 20 और 24 এই সংখ্যা দুটা লসাগু উলিয়াব লাগে। সো প্ৰথমতে সো 2 দি দুয়োটাকে ভাগ গৈ আছে। সো 2 ইয়াতে কিমান আহিব 10 বাৰ 2 24ত কিমান আহিব 12 বাৰ। ओके আকৌ 2 দি ভাগ কৰিব পাৰো 2 5 বাৰ
2 6 বাৰ ওকে চোৱা এতে আৰু সংখ্যা আমি দুটাকে ভাগ কৰিব নোৱাৰো 5 আৰু 6 এটা আনটোৰ দ্বাৰা অবিভাজ্য হয় গতিকে এই ক্ষেত্ৰত এলসিএম হ'ব লোয়েষ্ট কমন মাল্টিপল লঘিষ্ঠ সাধাৰণ গণিতক কিমান আহিব সব বাহিৰৰ কেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 পূৰণ 2 পূৰণ 5 পূৰণ 6 ওকে বাহিৰৰ কেইটা পূৰণ কৰা সো 2 পূৰণ 2 4 4 পূৰণ 5 4 5 গুণ 20 20 ৰ লগত 6 পূৰণ কৰিলে কিমান আহিব ইয়াতে কিমান আহিব आंसर 120 आंसर লখাগু কিমান আহিব 120 ওকে এটা নাম্বার 6 ত চোৱা 30 আৰু 60 দিয়া আছে গতিকে 30 আৰু 60 আমি এনেকৈ লিখি লখাগু উলিয়াব লাগিব লখাগু চোৱা প্ৰথমতে 2 দি ডিভাইড কৰিম 2 কিমান বাৰ যাব 15 বাৰ 2 কিমান বাৰ যাব 30 বাৰ ওকে এতে চোৱা 5 দি যদি ডিভাইড কৰা হয় 5 15 3 বাৰ যায় 5 30 ত 6 বাৰ যায় 3 দি ডিভাইড কৰিব পাৰিলে হেতেন সেম হ'ব প্ৰথমতে 3 দি কৰিলে একে সেমে আহিব 5 বা 3 দি কৰিব পৰা আকৌ 6 ইয়াতে 3 দি গৈ আছে 3 1 গুণ 3 3 2 গুণ 6 ওকে আৰু ভাগ না যায় therefore LCM কিমান হ'ব চোৱা LCM equal to 2 into 5 into 3 into 1 into 2 ওকে সো 2 5 গুণ 10 10 3 গুণ 30 30 2 গুণ কিমান আহিব 60 গতিকে লখাগু কিমান আহিল 16 সোয়া 60 আৰু 80 কি কৰিব লাগে লখাগু উলিয়াব লাগে প্ৰথমতে 2 দি চাম 2 30 গুণ কিমান 60 2 40 গুণ কিমান 80 আকৌ 2 দি ভাগ গৈ আছে 2 15 বাৰ যাব এতে 2 20 বাৰ যাব 3 দি ভাগ না যায় 4 দি না যায় 5 দি ভাগ গৈ আছে 5 3 গুণ 15 5 4 গুণ 20 আৰু ভাগ না যায় therefore LCM অর্থাৎ লখাগু ইকুয়াল টু বাহিৰৰ কেইটা পূৰণ কৰা 2 into 2 into 5 into 3 into 4 ওকে এনেকৈ পূৰণ কৰিব লাগিব সো 2 দুগুণে কিমান 4 4 5 গুণ 20 20 3 গুণ 60 এতিয়া 60 into 4 পূৰণ কৰি চোৱা 60 into 4 পূৰণ কৰা 4 শূন্য গুণ 0 4 6 গুণ কিমান 40 গতিকে লখাগু কিমান আহিল আমাৰ 240 ওকে নাম্বার 8 সো দিয়া আছে 60 আৰু 150 লখাগু উলিয়াব লাগে 60 আৰু 150 সো প্ৰথমতে 2 দি ভাগ কৰিম 2 30 বাৰ যাব ইয়াতে আৰু 2 কিমান হ'ব 75 অৰ্থাৎ 75 2 গুণ কিমান হয় 150 এতে সো 3 দি ভাগ কৰিব পাৰিম সো 3 10 গুণ কিমান আহিব 30 আৰু 3 25 গুণ কিমান আহিব 75 ওকে এতে সো 10 আৰু 25 দি আছে এতে 5 দি আমি ডিভাইড কৰিব পাৰো 5 2 গুণে 10 5 5 গুণ কিমান 25 ওকে আৰু ভাগ না যায় therefore LCM অর্থাৎ লখাগু LCM ইকুয়াল টু বাহিৰৰ কেইটা পূৰণ কৰা 2 পূৰণ 3 পূৰণ 5 পূৰণ 2 into 5 ওকে বাহিৰৰ কেইটা পূৰণ কৰা 2 ৰ লগত 3 পূৰণ কৰিলে 6 6 5 গুণ কিমান আহিব 30 30 2 গুণ 60 60 আৰু 5 পূৰণ কৰিব লাগিব সো 60 আৰু 5 যদি পূৰণ কৰা 5 শূন্য গুণ 0 5 6 গুণ কিমান 30 গতি ইয়াতে ভ্যালুটো আহিব আমাৰ 300 ওকে সো ইয়াৰ লখাগু কিমান আহিল আমাৰ 300 সোয়া এনেকৈ আমি লখাগু উলিয়াব পাৰো সোয়া কিছুমান সৰু সৰু অৰ্থাৎ সাধাৰণ জীৱৰ সংখ্যা আছে সেইবিলাকৰ আমি লখাগু উলিয়ালো ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াতকৈ অলপ ডাঙৰ সংখ্যাবিলাকৰ লখাগু কেনেকৈ উলিয়াব লাগে সেই সম্পৰ্কে আলোচনা কৰিম